যোৱাকালিৰ পৰা যি ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি পালে অস্বাভাৱিকভাৱে তাৰ ফলত ডুব গ'ল আমাৰ এই প্ৰকল্পৰ নামত আবণ্টিত এই 6500 বিঘা যি ভূমি আছিলে সম্পূৰ্ণ বৰ্তমান আমি পানীৰ তলত ডুব গৈছে আৰু তাৰ লগতে আমাৰ যিসমূহ প্ৰায় বানপানীৰ আগতে আমি কিছু কৃষি কৰিছিলোঁ তাৰে অধিকাংশ চপোৱা হৈছিল যদিও শেহতীয়াভাৱে 60 বিঘা মাটিত আমাৰ মাকৈ ছিঙি থোৱা মাকৈ চপাব আছিলে আৰু গছত প্ৰায় আমাৰ 140 বিঘামান মাটিত আছিলে প্ৰায় 200 বিঘা মাটি আমাৰ বৰ্তমান এতিয়া এই পানীৰ তলত গৈছে মাকৈ খেতিৰ ভিতৰত আৰু তাৰ লগতে গৈছে আমাৰ যি নেমু বাগান আছিলে কল বাগান আছিলে অমিতা বাগান আছিলে সেইসমূহ বৰ্তমান পানীৰ তলত গুচি গৈছে আৰু তাৰ লগতে আৰু এটা কথা ক'ব লাগিব যে আমাৰ ফাৰ্ম প্ৰকল্পৰ লগত আমাৰ গৰু পালনৰ ব্যৱস্থা আছিল সেই গৰুৰো বৰ্তমান চৰণীয়া পথাৰৰ অভাৱ আমি অনুভৱ কৰিছোঁ যিহেতু আমাৰ গৰুসমূহ বান্ধিব বা ৰাখিবৰ বাবে ওখ ভেটি আছে আমি তাতে ৰাখিছোঁ এতিয়া তাত মানে অকল দানা দিছোঁ মানে গৰুখিনিয়ে এতিয়া কেঁচা ঘাঁহ খোৱাৰ পৰা বঞ্চিত হৈছে যোৱাকালি 200 বিঘা মাটিৰ মাকৈ বৰ্তমান পানীৰ তলত গুচি গ'ল এই যিসমূহ কৃষিভূমিত আপোনাৰ পানীৰ তলত গুচি গ'ল তাৰ ফলত আমি 35 বা 40 লাখ টকা আমি এতিয়া লছৰ সন্মুখীন হ'লোঁ আমাৰ ইয়াতে নিয়োজিত হৈ থকা কৃষি সৈনিকসকলে আপোনাৰ জানে আগৰ পৰা যে সকলো কৃষি সৈনিকে ৰাতি ইয়াতে থাকি তেওঁলোকৰ দিনটোৰ কাৰ্য সম্পাদন কৰে আৰু সেই ফলশ্ৰুতিতে আজি এই আপোনালোকে দেখিব এই এক ভয়ানক পৰিস্থিতিৰ মাজতো কৃষি সৈনিকসকলে নিজৰ কেম্প এৰি যোৱা নাই তেওঁলোকে কেম্পৰ ওচৰত যদি ওখ ঠাই আছে তাত আশ্ৰয় গ্ৰহণ কৰিছে নহ'লে বা কিছু কেম্পত আমাক জনাইছে যে তেওঁলোকে কেম্পৰ ভিতৰতে চাঙতে বাস কৰি তেওঁলোকে কৈছে আমি পহৰা দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছে পানী বাঢ়ি আছে আৰু যিহেতু ডিব্ৰুগড়ত আমি আজি খবৰ পোৱা মতে পানী বাঢ়ি আছে ডিব্ৰুগড়ত যদি বাঢ়ি থাকে তেতিয়াহ'লে আমাৰ ইয়াতে 3 দিনলৈকে পানী বাঢ়িয়ে থাকিব আৰু ইয়াতকৈ হয়তো পানী জলস্তৰ আৰু বৃদ্ধি পাব বুলি আমি ধাৰণা কৰিছোঁ আমাৰ প্ৰকল্পত বানৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ বিভাগীয় আলোচনা হৈছে য'ত প্ৰকল্পৰ আমাৰ ধলপুৰৰ দিশে মথাউৰিৰ কাম চলি আছে অনাগত দিনত ইয়াৰ পৰা প্ৰকল্পই কিছু হ'লে পানী